প্ৰভু যীশু খ্ৰীষ্টৰ তেজস্বী নামত মই লেডিয়াই জিৰণঠাই এই চেনেলটোত সকলো দৰ্শককে অভিবাদন জনাইছোঁ। খ্ৰীষ্টই ক্ৰুচত কৰা পৰিত্ৰাণৰ সিদ্ধ কামৰ বিষয়ে যেতিয়া আমি মনোযোগেৰে শুনো আৰু শুনি সেই বাক্য বিশ্বাসেৰে গ্ৰহণ কৰোঁ, তেতিয়া ঈশ্বৰৰ পুনৰুত্থানৰ শক্তিয়ে আমাৰ জীৱনত কাম কৰিবলৈ পায়। ৰোমী 1 অধ্যায়ৰ 16 পদত লিখা আছে যে শুভবাৰ্তাই হৈছে বিশ্বাস কৰা প্ৰত্যেকৰ কাৰণে পৰিত্ৰাণৰ অৰ্থে ঈশ্বৰৰ শক্তি। সেইকাৰণে মই আপোনালোকক ঈশ্বৰৰ এই শুভবাৰ্তা খ্ৰীষ্টই কৰা সিদ্ধ কামৰ যি বাৰ্তা মই সকলোকে মনোযোগেৰে শুনিবলৈ উৎসাহিত কৰিছোঁ, কিয়নো মোৰ বিশ্বাস যে এই বাক্যতে আপোনালোকৰ পৰিত্ৰাণ আৰু জিৰণি আছে। আমেন। ঈশ্বৰৰ পুত্ৰৰ পৰাক্ৰমী তেজ আমাৰ কাৰণে ক্ৰুচত আমাৰ পাপমোচনৰ অৰ্থে বোৱা হৈছিলে, আৰু সেই তেজে আমাৰ কাৰণে কি উপকাৰ কৰি থৈ গ'ল, সেই তেজটো আমি কেনেকৈ আমাৰ জীৱনত প্ৰয়োগ কৰিব পাৰোঁ, তাৰ উপকাৰিতাবিলাকৰ বিষয়ে আমি শিকি আহিছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত আমি শিকিছিলোঁ কেনেকৈ প্ৰভুৱে 7 ঠাইত ক্ৰুচত যোৱাৰ আগতে আমাৰ কাৰণে তেজ বোৱাইছিলে, বিশেষকৈ প্ৰথম 2 ঠাইত য'ত তেওঁ তেজ বোৱাইছিলে তাৰ বিষয়ে আমি জানিছিলোঁ। আজি আমি 3য় আৰু 4ৰ্থ ঠাই য'ত তেওঁ নিজৰ তেজ বোৱাব লগা হৈছিলে, আৰু সেই তেজ বোৱাই পেলাই আমাৰ কাৰণে তেওঁ কি সাধন কৰিলে তাৰ বিষয়ে আমি পাতিবলৈ গৈ আছোঁ। তৃতীয়বাৰ ৰোমী সৈনিকবোৰে উপহাস কৰি প্ৰভু যীশুক কাঁটাতাৰৰ কীৰ্তি এটা সাজি পেলাই মূৰত পিন্ধাই দিছিলে, আৰু সেই কাঁটাবোৰে তেওঁৰ মূৰত বেজীৰ দৰে গজালৰ দৰে খুচি পেলাই তেজ বোৱাইছিলে, আৰু সেই তেজে আমাৰ সকলো বেয়া চিন্তা মুচি ধুই পৰিষ্কাৰ কৰিলে, আৰু আমাক এটা সুস্থ মন দিলে। আমাক আমাৰ মানসিক শান্তি ঘূৰাই দিবলৈ প্ৰভু যীশুৱে নিজৰ মূৰৰ পৰা তেজ বোৱাব লগা হৈছিল। জনসাধাৰণৰ মাজত প্ৰভু যীশুৰ জনপ্ৰিয়তা দেখি সেই সময়ৰ ধৰ্মগুৰু, বিধানৰ অধ্যাপক, বৃদ্ধসকল আৰু যিমানবোৰ পৰিচাৰক আছিলে তেওঁলোকে সকলো কাৰণে প্ৰভু যীশু এক ভাবুকি হৈছিলে, আৰু তাতে তেওঁ নিজকে ঈশ্বৰৰ পুত্ৰ বুলি দাবী কৰিছিলে। তাতে তেওঁলোকে তেওঁক আৰু ঘৃণা কৰিছিলে, আৰু কোনোপধ্যে তেওঁক বধ কৰিবলৈ উপায় বিচাৰিছিলে। মঠি 26 অধ্যায়ৰ গীত আমি পঢ়িব পাম যে প্ৰধান পুৰোহিতসকলে আৰু গোটেই মহাসভাই তেওঁক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে মিছা সাক্ষী বিচাৰিছিলে। ৰোমী দেশাধিপতি পিলাতে তেওঁ যে নিৰ্দোষী জানিছিলে আৰু তেওঁক বচাবলৈ সম্পূৰ্ণ চেষ্টা কৰিছিলে, কিন্তু ৰাজনৈতিক হেঁচাত পৰি আৰু মহাসভাত উপস্থিত মানুহবোৰৰ কথা পেলাব নোৱাৰি তেওঁ বাধ্যত পৰি প্ৰভু যীশুক মৃত্যু দণ্ড দিব লগা হৈছিলে, আৰু ৰোমী সৈন্যবোৰৰ হাতত অত্যাচাৰ কৰিবলৈ তেওঁ সোধাই দিছিলে। আমি ইয়াৰ বিষয়ে মঠিৰ 27 অধ্যায়ত 27, 28 আৰু 29 পদত পঢ়িবলৈ পাওঁ। মই পঢ়ি দিছোঁ। লিখিছে যে তেতিয়া দেশাধিপতিৰ সেনাবোৰে যীশুক প্ৰিটৰিয়ামৰ ভিতৰলৈ নি তেওঁৰ ওচৰত গোটেই সৈন্যদল গোটালে, আৰু তেওঁৰ গাৰ কাপোৰ গুচাই সেন্দুৰী বৰণীয়া ৰাজবস্ত্ৰ পিন্ধালে, আৰু কাঁইটেৰে কিৰীটি সাজি তেওঁৰ মূৰত দিলে, আৰু সোঁহাতত এডাল নল দি তেওঁৰ আগত আঁঠু লৈ সেই যিহুদীবিলাকৰ ৰজা জয় হওক এই বুলি তেওঁক বিদ্ৰূপ কৰিলে। চাবলৈ গ'লে কিৰীটি বা মুকুট হৈছে সন্মান, ক্ষমতা আৰু অনুগত্যৰ প্ৰতীক, কিন্তু প্ৰভু যীশুক যি কিৰীটি পিন্ধোৱা হৈছিলে সেইটো কোনো স্বাভাৱিক কিৰীটি নাছিলে, কোনো সোণৰূপ হীৰা বা বহুমূল্য ৰত্নৰে সজা কিৰীটি নহয়। সেই
ৰোমী সৈনিকবোৰে উপহাস কৰি কাঁইটেৰে সজা এটা কীৰ্তি তেওঁলোকে তেওঁক জোৰকৈ মূৰত হেঁচা মাৰি পিন্ধাই দিছিলে, যিটোৱে বিন্ধি পেলাই তেওঁৰ মূৰৰ পৰা তেজ ওলাইছিলে আৰু গোটেই মূৰটো তেজেৰে লুতুৰি পুতুৰি হৈছিলে। কিন্তু সেই নিষ্ঠুৰতাৰ মাজত তেওঁলোকে অজানিতে এটা গভীৰ সত্য আমি দেখিবলৈ পাওঁ যে এটা গভীৰ সত্য তাত লুকাই আছে যে কাঁইটবোৰ আচলতে পাপ আৰু অভিশাপৰ প্ৰতীক। আৰু আৰম্ভণিতে সৃষ্টিকৰ্তা ঈশ্বৰে কোনো কাঁইট বা কাঁইটীয়া গছ সৃষ্টি কৰা নাছিলে, বনোৱা নাছিলে। তাৰমানে গোলাপ ফুলবোৰতো কোনো কাঁইট নাছিলে। আদি পুস্তকৰ 3 অধ্যায়ৰ 18 পদৰ মতে যেতিয়া মানুহে পাপ কৰিলে, পাপৰ ফলতহে ভূমি অভিশপ্ত হ'ল আৰু কাঁইট আৰু কাঁইটীয়া গছ উৎপন্ন কৰিলে। কিন্তু প্ৰভু যীশুক যেতিয়া কাঁইটৰ কীৰ্তি পিন্ধোৱা হৈছিলে, তেওঁ মূৰৰ পৰা তেজ বোৱাই পেলাই আমাৰ সকলো অভিশাপ তেওঁ নিজৰ মূৰত, আমাৰ সকলো পাপ তেওঁ নিজৰ মূৰত ল'লে, পাপৰ বোজাবোৰ তেওঁ ল'লে আৰু আমাক তেওঁ মুক্ত কৰিলে। সিমানেই নহয়, তেওঁ আমাৰ সকলো যন্ত্ৰণাদায়ক চিন্তা, সকলো মন্দ চিন্তা, সকলো পৰাজয়বাদী মানসিকতা তেওঁ ধুই পৰিষ্কাৰ কৰি এটা সুস্থ সবল, এটা শুদ্ধ মন দিলে। খ্ৰীষ্টৰ দৰে চিন্তা কৰিব পৰা, খ্ৰীষ্টৰ মন দিলে। আমি ঈশ্বৰৰ দৰে বিবেচনা কৰিব পৰা, আমি সুবুদ্ধিৰে চলিব পৰাকৈ আমাক এটা সুস্থিৰ মন দিলে, যাতে আমি আমাৰ মানসিক শান্তি ঘূৰাই পাওঁ। তাৰ কাৰণে তেওঁ নিজৰ তেজ মূৰৰ পৰা বোৱাব লগা হৈছিলে। আমেন। চতুৰ্থবাৰ তেওঁ তেজ বোৱাইছিলে যেতিয়া পিঠিত 39টা চাবুকৰ কোব পৰিছিলে আৰু তেওঁৰ পিঠিখন চাবুকৰ কোবেৰে বেয়াকৈ ভঙা হৈছিলে, ফাটা হৈছিলে, চিঙা হৈছিলে, যাতে আমি সকলো বেমাৰৰ পৰা সুস্থ হ'ব পাৰোঁ। তাৰমানে প্ৰভু যীশুৱে কেৱল খালি আমাৰ পাপৰ বোজা লোৱাই নহয়, তেওঁ আমাৰ বেমাৰবোৰো নিজৰ শৰীৰত বহন কৰিছিলে। ইয়াৰ বিষয়ে যীশুৱে ভাৱবাদীয়ে 700 বছৰ আগতে, প্ৰভু যীশুৰ জন্ম হোৱাৰ 700 বছৰ আগতে ভাৱবাণী কৰি এইদৰে কৈছিলে। আমি এইটো যীশুৱে 53 অধ্যায়ৰ 4 আৰু 5 পদত পঢ়িবলৈ পাম। এনেকৈ লিখা আছে যে, নিশ্চয় ইয়ে তেওঁ আমাৰ যতনাবোৰ ল'লে, আমাৰ ৰোগৰ ভাৰ বলে, তথাপি আমি হ'লে তেওঁক আঘাতিত, ঈশ্বৰৰ দ্বাৰাই প্ৰহাৰিত আৰু দূষিত যেন জ্ঞান কৰিলোঁ। কিন্তু আমাৰ অধৰ্মবোৰৰ নিমিত্তে তেওঁক খোচা হ'ল, আমাৰ অপৰাধবোৰৰ নিমিত্তে তেওঁক গুৰি কৰা হ'ল। আমাৰ শান্তিজনক শাস্তি তেওঁৰ ওপৰত পৰিলে আৰু তেওঁৰ গাৰ সাজ বহা কোবৰ দ্বাৰাই আমি সুস্থ হ'লোঁ। আমেন। এই ভাৱবাণীত মঠি আৰু পিতৰেও নিজৰ পুস্তকত লিখিছে। আমি যদি পঢ়িম, মঠিৰ 8 অধ্যায় 17 পদত তেওঁ উল্লেখ কৰিছে আৰু প্ৰথম পিতৰৰ 2 অধ্যায়ৰ 24তো ইয়াৰ বিষয়ে উল্লেখ কৰা আছে, আমি পঢ়িব পাৰিম। ঐতিহাসিক তথ্যবোৰত বৰ্ণনা কৰা হৈছে যে ৰোমী যি ক্ৰুচবিদ্ধৰ যিটো প্ৰক্ৰিয়া, সেইটো কেনেকুৱা যন্ত্ৰণাদায়ক আছিলে। ইয়াতে কেইবাটাও নিৰ্যাতন অনুভুক্ত আছিলে, অন্তৰ্ভুক্ত আছিলে। তাৰ ভিতৰত আটাইতকৈ বেছিকৈ যিটো কষ্টদায়ক, যিটো চবতকৈ বেছিকৈ যন্ত্ৰণাদায়ক নিৰ্যাতনটো আছিলে, সেইটো আছিলে চাবুকেৰে কোবোৱা যিটো পৰ্যায়টো। সেইটো প্ৰক্ৰিয়া চবতকৈ বেছিকৈ শাস্তিদায়ক আছিলে, চবতকৈ বেছিকৈ ভয়ানক আছিলে, য'ত অপৰাধীবোৰক উলংঘ কৰি পেলাই হাত দুখন কাঠত বান্ধি নিষ্ঠুৰভাৱে ৰোমী সৈনিকবোৰে কোবাইছিলে আৰু
কোৱা যায়, এনেকৈ বিশেষজ্ঞবোৰে কয় যে এই ৰোমী সৈনিকবোৰ হেনো কোবোৱাত অপৰাধীবোৰক নিষ্ঠুৰভাৱে নিৰ্দয়ভাৱে কোবোৱাত পাকৈত আছিলে। সিহঁতি চাবুকবোৰত কেইবাডালো চামৰা লগাই লৈছিলে আৰু প্ৰত্যেকডাল চামৰাতে চোকা ধাৰ থকা ধাতু, হাড়, চিচা বা জোঙা গজাল জাতীয় বস্তু লগাই লৈছিলে, যাতে এবাৰ যেতিয়া সেই চাবুকৰ কোবটো পিঠিত পৰিছিলে, মানুহজনৰ গোটেই মাংসপেশীয়ে নহয় হাৰ্ডি পৰ্যন্ত ভিতৰলৈকে সোমাই গৈ পেলাই অনিষ্ট কৰিব পাৰিছিলে। তাৰমানে যেতিয়া এটা চাবুকৰ কোব পৰিছিলে, গোটেই মাংসৰ ডাঙৰ টুকুৰাবোৰ ছিঙি এৰাই পৰিছিলে। সেনেকুৱা ধৰণৰ শাস্তি, সেনেকুৱা ধৰণৰ নিৰ্যাতন প্ৰভু যীশুৱে সহ্য কৰিছিলে। তেওঁৰ পিঠিটো ছিঙি পেলোৱা হৈছিলে, মাংসবোৰ ছিঙি টুকুৰা কৰা হৈছিলে, খহি পৰিছিলে। এনেকুৱা কোৱা যায়, এনেকৈ বিশেষজ্ঞবোৰে কয় যে এই নিৰ্যাতনটো, এই ৰোমী যিটো চাবুকেৰে কোবোৱা যিটো প্ৰক্ৰিয়া, এইটো ইমানেই ভয়ানক যে বহুতবোৰ অপৰাধীবিলাকক কোবোৱাৰ সময়ত তেওঁলোকৰ অধিকাংশ তেজ বৈ গৈছিলে আৰু বহুতৰ তাতে মৃত্যু হৈছিলে। আৰু এনেকুৱা ধৰণৰ যন্ত্ৰণা প্ৰভু যীশুৱে আমাৰ কাৰণে সহ্য কৰিছিলে। তেওঁ প্ৰত্যেকটো চাবুকৰ কোব আমাৰ কাৰণে খাইছিলে, যাতে আমি বেমাৰৰ পৰা মুক্ত হ'ব পাৰোঁ, সকলো বেমাৰৰ পৰা আমি যেন সুস্থ হ'ব পাৰোঁ। আমি আমাৰ সুস্থতাটো আমি দাবী কৰিব পাৰোঁ। চাবলৈ গ'লে পুৰণা নিয়মত যেতিয়া তেজ বলি উচৰ্গা কৰিছিলে প্ৰায়শ্চিত্তৰ কাৰণে, তেতিয়া কোনো জীৱবোৰক এনেধৰণে অত্যাচাৰ কৰা হোৱা নাছিলে। কিন্তু প্ৰভুৱে আমাৰ কাৰণে প্ৰত্যেকটো প্ৰহাৰ লৈছিলে, যাতে আমি সকলো বেমাৰৰ পৰা সুস্থ হ'ব পাৰোঁ। বেমাৰবোৰক তেওঁ সংহাৰ কৰিবলৈ, সকলো ধৰণৰ ৰোগক তেওঁ ধ্বংস কৰিবলৈ, নষ্ট কৰিবলৈ, ব্যৰ্থ কৰিবলৈ সেই চাবুকৰ প্ৰহাৰবোৰ, কোববোৰ তেওঁ নিজে শৰীৰত লৈছিলে। তেওঁৰ শৰীৰটো ভাঙা হৈছিলে, টুকুৰা কৰা হৈছিলে, ছিঙা হৈছিলে। প্ৰত্যেকটো প্ৰহাৰ তেওঁ আমাৰ কাৰণে বেমাৰৰ পৰা সুস্থ হ'বলৈ আমাক মূল্য পৰিশোধ কৰিছিলে। সেইকাৰণে আমি মুখ খুলি পেলাই ক'ব পাৰোঁ, আমি মুখ খুলি পেলাই আমাৰ সুস্থতাটো দাবী কৰিব পাৰোঁ। 2012 যেতিয়া ডক্টৰে কৈছিলে যে মোৰ অভেৰিত 6/9 চেণ্টিমিটাৰ এটা চিষ্ট আছে আৰু অতি সোনকালে যদি অপাৰেশ্যন কৰা নহয়, তেনেহ'লে সেইটো ফাটি যাব পাৰে বা ব্লাষ্ট হ'ব পাৰে আৰু মোৰ মৃত্যুও হ'ব পাৰে তাৰ পৰা। কিন্তু সেই সময়ত মোৰ আৰ্থিক সমস্যা চলি থকাৰ কাৰণে মই ৰেগুলাৰ ডক্টৰৰ ওচৰত ট্ৰিটমেণ্ট ল'ব পৰা নাছিলোঁ, বা কোনো দৰৱ বা অপাৰেশ্যনৰ ল'বলৈ মোৰ কাৰণে সম্ভৱ হোৱা নাছিলে। কিন্তু মই ঈশ্বৰৰ বাক্যত পাইছিলোঁ যে প্ৰভু যীশুৱে কেনেকৈ আমাৰ কাৰণে চাবুকৰ কোব খাইছিলে, কেনেকৈ আমাক তেওঁৰ শৰীৰটো ভঙা হৈছিলে, যাতে আমি সকলো বেমাৰৰ পৰা সুস্থ হ'ব পাৰোঁ। আৰু 2 কৰিন্থিয়ানৰ 4:13 কৈছে যে বিশ্বাসৰ আত্মাই কথা কয়। মই সেইকাৰণে ক'বলৈ ধৰিলোঁ যে প্ৰভু, তুমি খোৱা চাবুকৰ কোবেৰে মই সুস্থ হ'লোঁ। তুমিয়ে মোৰ উদ্ধাৰকৰ্তা, তুমিয়ে মোৰ ডক্টৰ, চিকিৎসক, তুমি চিকিৎসকৰো চিকিৎসক। মই যেতিয়া মুখেৰে ক'বলৈ ধৰিলোঁ, এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ নহয়, বাৰে বাৰে ক'ব ধৰিলোঁ। কাৰণ বহুতবাৰ কিছুমানৰ হয়তো চাগে সুস্থতাটো তৎক্ষণাত হ'ব পাৰে, কিন্তু কিছুমানৰ ক্ৰমান্বয়ে হয়। সেইবুলি এনেকুৱা নহয় যে আমি সুস্থ নহ'ম। আমি যদি কোৱাটো এৰি নিদিওঁ, আমি যদি আমাৰ শৰীৰত আমি কি অনুভৱ কৰিছোঁ, আমি কি বিষ বা কি যন্ত্ৰণা, কি সহ্য কৰি আছোঁ, সেইটো আমি যদি মুখেৰে তাৰ লগত আমি এক নহৈ পেলাই আমি কি ঈশ্বৰৰ বাক্যত কৈছে তাৰ লগত যদি আমি একমত হওঁ, বাক্যত কৈছে যে প্ৰভুৱে আমাক সুস্থ কৰিলে, তেওঁ 2000 বছৰ আগতেই আমাক সুস্থ কৰিলে, তেওঁ আকৌ আমাক সুস্থ কৰিবলৈ নাহে। গতিকে আমি প্ৰাৰ্থনা কৰিবলৈও দৰকাৰ নাই, আমি খালি বিশ্বাসত 2000 বছৰৰ আগতে তেওঁ যি কৰিছিলে সেইটো আমি ল'ব লাগে। আৰু আমি কেনেকৈ ল'ম? যেতিয়া আমি বিশ্বাস কৰিম আৰু তেওঁ যি কৰিছিলে, তেওঁ কোৱা বাক্য আমি মুখেৰে যেতিয়া ক'ম, ঈশ্বৰৰ বাক্য যেতিয়া আমাৰ মুখেৰে ওলায়, তেতিয়া
আমাৰ মুখৰ পৰা ওলোৱা বাক্য সিমানেই শক্তিশালী হয় যিমান তেওঁৰ মুখৰ পৰা ওলোৱা বাক্য হ'ব। আৰু আমি যেতিয়া সেই বাক্যটো এৰি নিদি পেলাই ধৰি ৰাখিম, যেতিয়া আমি আমাৰ স্বীকাৰ কৰাৰ আশা দৃঢ়কৈ ধৰি ৰাখিম আৰু লৰচৰ হ'বলৈ নিদিম, মুখেৰে কৈ থাকিম, when we hold fast to the confession of our hope without wavering, when we keep confessing, যেতিয়া আমি বাৰে বাৰে স্বীকাৰ কৰি থাকিম, তেতিয়া আমি আমাৰ সুস্থতাটো নিশ্চয় আমি দেখা পাম। কিয়নো যিজনে প্ৰতিজ্ঞা কৰিছে তেওঁ বিশ্বাসযোগ্য। হি হু হেজ প্ৰমিছ ইজ ফেইথফুল। সেইকাৰণে আমি এই বিশ্বাসত যে তেওঁ আমাক কেতিয়াও এই বেমাৰ ভুগি থাকিবলৈ আমাক কেতিয়াও তেওঁ সেই নিৰ্যাতনটো সহ্য কৰা নাছিলে। তেওঁ সেই আঘাতবোৰ, তেওঁ সেই কোববোৰ খাইছিলে যাতে আমি কোনো বেমাৰ সহ্য কৰিব নালাগে, আমি যাতে মুখ খুলি পেলাই আমাৰ সুস্থতাটো ল'ব পাৰোঁ। আমেন। মই আপোনালোকক উৎসাহিত কৰিম যে যদি কোনোবাই বেমাৰত ভুগি আছে, কোনোবা যদি ৰোগী বহুত দিনৰ পৰা বেমাৰত ভুগি আছে, এই ঈশ্বৰৰ বাক্য, এই ভিডিঅ'টো যেন আপোনালোকে তেওঁলোকৰ লগত শ্বেয়াৰ কৰক। আৰু ঈশ্বৰৰ বাক্য যে মুখেদি ক'ব লাগে তেওঁলোকক শিকুৱক, শ্বেয়াৰ কৰক, যাতে তেওঁলোকেও যিটো কাম ঈশ্বৰে মোৰ জীৱনত কৰিছে, যেনেকৈ ঈশ্বৰে মোক সুস্থ কৰিলে, তেনেকৈ তেওঁলোকে যেন সেই সুস্থতাটো অনুভৱ কৰিব পাৰে। সেই 2012ৰ কথা মই আপোনালোকক শ্বেয়াৰ কৰিলোঁ। মই কোনো দৰৱ নোখোৱাকৈ বা ডক্টৰৰ ওচৰত নোযোৱাকৈ বা কোনো অপাৰেশ্যন নকৰাকৈ সেই বাক্যই মোক সুস্থ কৰিলে। যদি তেওঁ মোৰ লগত কৰিছে তেনেহ'লে আপোনাৰ লগতো কৰিব। আপোনাৰ স্বীকাৰোক্তি যি আশা, তাক আপুনি দৃঢ়কৈ ধৰি ৰাখক, লৰচৰ নহ'ব, কৈ থাকক যে যীশুৱে খোৱা চাবুকৰ কোৱেৰে মই সুস্থ হ'লোঁ। আমেন। যদি আপোনালোকে এই ঈশ্বৰৰ বাক্য আপোনাক যদি ব্লেছ কৰিছে, আশীৰ্বাদ কৰিছে, এই ভিডিঅ'টো যেন আপোনালোকে আনৰ লগতো শ্বেয়াৰ কৰে। যিকোনো ঠাই এই চেনেলটো আপোনালোকে লাইক কৰাৰ কাৰণে, ছাবস্ক্ৰাইব কৰাৰ কাৰণে আৰু শ্বেয়াৰ কৰাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আকৌ নেক্সট টাইম আপুনি লগ পোৱাৰলৈকে ঈশ্বৰে যেন আপোনালোকক আশীৰ্বাদ কৰি ৰাখক আৰু তেওঁৰ অনুগ্ৰহেৰে আৱৰি ৰাখক। আমেন।